এতিয়া দিনৰ 12 মান বাজিছে। চিম্বাক অকণমান ৰ'দত ফুৰাইছোঁ। আজি কেইদিনমানৰ পৰা তাৰ গাটো ভাল নহয়, মাতটো কমি গৈছে। ঠাণ্ডাটো তাৰ আগৰ পৰাই বেছি, এতিয়া আৰু বেছি হৈছে। 6 দিনমানৰ আগত বাল্টিঙৰ পৰা পানী খাইছিল, সেইবাবে হ'ল বুলি আমি ভাবিছোঁ। এয়া তাৰ কাৰণে অকণমান ৰাজু মাংস আনি দিছিল, তাক বনাইও দিলোঁ। দেখা খাবিনে ভাত অলপ? নাখা থাক। ভগৱানে তাক সোনকালে ভাল কৰি দিলেই হ'ল আৰু। অকণমান ৰ'দত থাকিলে সি ভাল পাব বুলি ভাবি বাহিৰলৈ আনিছিলোঁ আৰু ৰাতিপুৱা একাপ মেৰী বিস্কুটৰ লগত মই চাহ খাই লৈছিলোঁ। চিম্বাক ভিতৰলৈ আনি বিচনাত উঠাই দিলোঁ আৰু মই ভাত খাম বুলি ভাত বাঢ়ি ল'লোঁ। খুৰীমা ঢুকাবৰ আজি 12 দিন হ'ল। আমি আলু পিটিকা ভাত খাই আছোঁ। কিন্তু চিম্বাই দুদিনমান গাখীৰ ভাত খালে যদিও এতিয়া সি মুঠেও নাখায়। বহুতবাৰ খুৱাবলৈ চেষ্টা কৰিলোঁ, সি কিন্তু অলপো নাখালে। বেচেৰাটোক সোনকালে ভগৱানে ভাল কৰি দিয়ক।